বন্ধুসকল, ডিউটিৰ মাজতে মই আপোনালোকৰ বাবে অকণমান সময় উলিয়াই এটি সৰু ভিডিঅ' বনাইছোঁ। মই আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টি শেষলৈকে চাব। আজি মই ভিডিঅ'টিত দেখাম যে আমাৰ কোম্পানীত থকা ফল মূল আৰু গছ গছনিৰ বাগিচা। এইজোপি হৈছে আমাৰ কোম্পানীৰ কঁঠাল গছ আৰু এইখনেই আমাৰ কোম্পানীৰ সৰু সুৰা বাগিচা। আৰু এইজোপি আম গছ আৰু বাগিচাৰ মাজত আছে এটি ধুনীয়া ৰাস্তা আৰু এই ৰাস্তাত আমি বিৰতি সময়ত খোজকাঢ়োঁ আৰু এইখন ৱাল বাউণ্ডাৰী ৱাল, এইফালৰ লাষ্ট কোম্পানী এৰিয়া। আৰু এই কিজোপি দেখিছে, এই কিজোপি হৈছে বকুল গছ আৰু আগত আছে বলক বন্ধুসকল এইজোপি চেপোটা, কিছুমানে চিকু বুলিও কয়, আমি চেপোটা বুলি কওঁ ইয়াক হা। আৰু আগলৈ লৈ যাওঁ আপোনালোকক। এই ৰাস্তাটি মানে আপোনাৰ যাবলৈ বহুত ভাল লাগে, কাৰণ ফল মূল গছ গছনি দেখি থকা হয়। আৰু আম গছ দেখিছে ধুনীয়াকৈ ফুলি আছে। আৰু এইফালে গ'লে মানে লাষ্ট শেষ বাগিচাৰ শেষৰ ভাগ এইফালে আছে। আৰু মই আপোনালোকক ৱালৰ ছাইডত দেখুৱামগৈ। ৱালৰ ছাইডতো ফল মূল আছে, গছ গছনি আছে। এইবিলাক দেখিছে আম গছ এই ৱালৰ ছাইডত আছে। আৰু নেমু গছো আছে ইয়াত কৃষ্ণচূড়া গছ, নেমু গছ, বহুত কিবা কিবি গছ গছনি আছে। আৰু দেখিছে ইমান সৰু সৰু আম গছ কেইজোপা ফুলি আছে, কিমান ধুনীয়া লাগিছে। আম লাগিলেতো বহুত ভাল লাগিব, লম্বে লাগিব। আৰু এজুপি আম গছৰ ফুল দেখিছে কি ধুনীয়াকৈ ফুলি আছে। আৰু মই আপোনালোকক আগত দেখুৱাই আছোঁগৈ অন্য এটা বিল্ডিঙৰ ৱালৰ ছাইডত। ঠিক আছে, ব'লক তেতিয়াহ'লে দেৰি নকৰোঁ, ভিডিঅ'টি আপোনালোকে স্ক্ৰিপ্ট নকৰিব, শেষলৈকে চাই থাকক। এই বিল্ডিংটোৰ পাছফালে দেখুৱাম আপোনালোকক। মই এতিয়া আহি পালোঁ বন্ধুসকল। এই বিল্ডিংটোৰ পাছতো আছে আম গছ, মধুৰি গছ আৰু আটলাছ গছ। এইজোপি আটলাছ গছ বৰ ভাল নহয়, কিন্তু লাগিছে এটা দুটা তথাপিও। আৰু এই আম গছজোপি বহুত ডাঙৰকৈ ফুলিছে আৰু বহুত ডাঙৰ হৈছে, জোপোহা হৈছে। গোটেই কোম্পানীটো মানে আম গছৰ ফুলৰ সুগন্ধিয়ে মলমলাই আছে। আৰু আগত আছে আৰু ছাইডত চন্দন গছ, বগা চন্দন গছো ৰুইছে কেইজোপামান। ভাল লাগে, এইবিলাক ৰুব লাগে। বহুত সাৱধানে যাব লাগে, ইয়াত সাপ চাপো ওলায় বন্ধুসকল। আৰু এইজোপি মধুৰি গছ, এইজোপি বৰ ভাল নহয়। আৰু এজোপি দেখুৱাম, এইজোপি ইয়াত লমালমে লাগিছে মধুৰি, দেখিছেনে? বহুত ভাল হৈছে মধুৰি মধুৰি মানে খাবলৈও ভাল লাগে, দেখিবলৈও ভাল লাগে আৰু ভিটামিনো থাকে। ভিডিঅ'টি আজি মই বহুত ডাঙৰ নকৰোঁ, দীঘলীয়া নকৰোঁ, কাৰণ প্ৰথম ব্লগ আপোনালোকক ভিডিঅ'টো ভাল লাগিলে লাইক ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। জয় আই অসম।